Hey dosto, এতিয়া আমি পাই গ'লোহি টেঙা পানীত। তো বলক এতিয়া আমি টেঙা পানীত পাই গ'লোহি। তো বহুত দিনৰ মূৰত ভিডিঅ' এটা এৰিম, আকৌ চাই থাকিব। তো মোৰ ওচৰত আছে এইখন টেঙা পানী। বলক ব্লগটো ষ্টাৰ্ট। ৰেংবেং শাখাত পৰে। টোটেল এৰিয়া 97 পইণ্ট কিমান আছে। তো চাহপাতৰ ভিতৰত বনভোজ খোৱা নিষেধ ইয়াতো লিখা আছে। যিহেতু গেট ইয়াত পইচা এটা লোৱা হয় ভিতৰত এণ্ট্ৰিৰ কাৰণে। তো বলক চচমাযোৰ পিন্ধিলোঁ। হেই দোস্তো, এতিয়া আমি টেঙা পানী পাই গ'লোঁ। উঠি উঠি গৈ থাকিম। কিমান দূৰ পাওঁ, জংঘলে মংঘলে যি হয় দেখা যাব। তো বলক এতিয়া আমি বহিম ইয়াতে, অলপ ৰ'দতে বহিম, উপায় নাই। তো ভাগৰ লাগি গ'ল বহুত। তো এইফাল হৈছে আমাৰ টেঙা পানী। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, এনজয় কৰক। তো জয় আই অসম ভিডিঅ'। তো এতিয়া আমি চিৰি দি বগাই বগাই গৈ আছোঁ। ঠাণ্ডা ঠাণ্ডা পানী, গা ধুব মন গৈছিল, গামোচা নানিলোঁ, গামোচা। এই দোস্তো, এয়া চাওক লোকেল ল'ৰা বোলে গা ধুই আছে। তো আজি গামোচা আনাহেঁতেন মোক সেইটো কপাল থকা হতিন, চালা গামোচাখন লৈ আহেঁতেন ময়ো ধুব পাৰিলোহেঁতেন। তো নেচাৰ अभी हम लोग पहाड़ बगाए बगाए, कुपो फूल आने को ना जाओ। तो अभी हम लोग पहाड़ बगाए बगाए देखने वाले हैं नेचर को। तो अभी मेरे साथ देखिए क्या मिला यू जुदा हो के बता, हाय जबानी क्या हो गया। সদায় যেন নেচাৰক ভাল পাব লাগে, বুজিছে? নেচাৰ কাৰণ নেচাৰেতো জীয়াই ৰখাইছে ন মানুহবোৰক, নহ'লেতো চেছ কৰি দিব। এই পাইপডাল দিছে। এই পাইপডাল যেন আমি যেন গৈছিলোঁ পাহাৰৰ ভিতৰত যেন, তাৰপৰা পানী আনি এই বাগিচাত যেন, চাহপাতৰ বাগিচাত পানী দিয়ে একদম। তো ইয়াত কোনোবা থাকিব পাৰে কাম কৰা মানুহবিলাক। ইয়াত কি লিখা হৈছে, বাগিচাৰ ভিতৰত বনভোজ খোৱা নিষেধ। ভালেই কৰিছে কিন্তু, নহ'লে লেতেৰা হৈ যাব ন। তো ইয়াত চাওক, আমাৰ অসমখন চাহপাতৰ কাৰণে গোটেই বিশ্ববিখ্যাত। তো অসমৰ চাহপাতৰ নিচিনা সোৱাদ ক'তো হ'ব নোৱাৰে। তো দেখিছে ইমান চাফ চিকুণ পৰিৱেশ। এই গছ গছনিবিলাক ৰুইছে, বেৰি দিছে, ছাগলী নহ'লে টকলা কৰি দিব খাই। তো আপোনালোকেও আহিব, ভাল পিকনিক প্লেচ, নগাঁও ওচৰত থকা টেঙাপানী বুলি কয়। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব। ভিডিঅ'লৈ অপেক্ষা কৰক। তো এতিয়া বলক ঘৰ মোৱালে। তো চি ইউ এগেন দোস্তো, এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত। तो हम अभी बाइक के पास आ गए हैं। तो এতিয়া বলক ঘৰলৈ যাওঁ। तो थैंक यू फॉर वाचिंग।